গাইজ চাওক কেনেকুৱা ধৰণৰ পাউডাৰ, কেমিকেল পাউডাৰ, চিমেণ্টৰ মাটি, ফ্লাইজ বুলি কয়। আৰু এই কেমিকেলৰ পৰা মানুহৰ ছালৰ ৰোগ, হাঁওফাঁওৰ ৰোগ আৰু বিভিন্ন ধৰণৰ ৰোগ হয় ইয়াৰ পৰা। আৰু জীৱ জন্তুবোৰৰো এনেকুৱাই অৱস্থা। আৰু পানীবোৰ প্ৰদূষিত হয়। সেয়েহে মই বিশেষভাৱে অনুৰোধ কৰিছোঁ পলিউশ্যন বিভাগ আৰু আমাৰ অসম চৰকাৰলৈ যাতে এইবোৰক অলপমান বিহিতভাৱে আইনৰ ব্যৱস্থা লয়। আৰু এই ৰমৰমীয়া বেপাৰটো চলাই আছে ৰাকেশ সিং বুলি কোৱা মানুহ এজনে। বৰাহী ষ্টেচনৰ পৰা ষ্টক কৰে আমাৰ জাগিৰোড, পশ্চিম নগাঁও এডোখৰ পাহাৰ ঠাইত। তাতো সেই একে ধৰণৰ পাউডাৰবোৰ বহুত দূৰলৈ উৰে। আৰু চাওক গাইজ, এইবোৰ চাওক কেনেকুৱা ধূলি হৈ আছে। ইয়াৰ পৰা বহুত পলিউশ্যন হৈছে। আৰু ষ্টক কৰা জেগাটো এনেকৈ ধূলি হৈছে, গোটেই ধূলি। পলিউশ্যন। চাওক কেনেকুৱা ধূলি, ইমান ধূলি। চাওক ৰাইজ চাওক।